সালে চকুতৰা পৰিৱৰ্তন আহিছে অসম বিধানসভাৰ চৌহদলৈ। এবাৰ অসম বিধানসভাৰ চৌহদলৈ আহিল গল্ফ খেলত ব্যৱহাৰ কৰা গল্ফ কাৰ্ড। জনপ্ৰতিনিধিক আৰাম দিবলৈ বিধানসভাই গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা। নমস্কাৰ, মই স্বস্তিকাই আপোনালোকক ৰেড জোনলৈ স্বাগতম জনাইছো। আগবঢ়াইছো ৰাজনীতিৰ এই বিশেষ খবৰ। পৰিৱৰ্তন আহিছে সকলোতে। পৰিৱৰ্তন আহিছে জনতা ভৱন আৰু অসম বিধানসভাত। ইয়াৰ মাজতে অসম বিধানসভালৈ আহিছে 5খনকৈ ইলেক্ট্ৰিক গল্ফ কাৰ্ড। বিধায়কক কঢ়িয়াবলৈ বিধানসভাই ক্ৰয় কৰিলে ৩৫ লাখ টকীয়া গল্ফ কাৰ্ড। বিধানসভাৰ অধিৱেশনৰ সময়ত বিধায়কসকলে নিজৰ গাড়ীৰে আহিব নালাগে সদনলৈ। আহিব পাৰিব নতুনকৈ অনা ইলেক্ট্ৰিক গল্ফ কাৰ্ডেৰে। সাধাৰণতে গল্ফ ফিল্ডতহে এই গল্ফ কাৰ্ডবোৰ দেখিবলৈ পোৱা যায়, কিন্তু এইবাৰ গল্ফ কাৰ্ড কিনিলে অসম বিধানসভাই। উল্লেখ্য যে বিধানসভাৰ অধিৱেশনৰ সময়ত সচিবালয়ত সৃষ্টি হয় পাৰ্কিঙৰ সমস্যাৰ। সেয়ে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বিধায়কসকলক অনা নিয়া কৰিবলৈ ব্যৱহাৰ কৰা হ'ব এই গল্ফ কাৰ্ড। পাৰ্কিং সমস্যা সমাধানৰ বাবে বিধানসভাই গল্ফ কাৰ্ডে নহয়, কিনিছে এখন ICU ব্যৱস্থা থকা উন্নত মানৰ এম্বুলেন্স। উল্লেখ্য যে ফেব্ৰুৱাৰীৰ শেষত আহি পাব এই উন্নত মানৰ এম্বুলেন্সখন। এই কথা জনালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। খুবেই দামী এটা সফিষ্টিকেটেড এম্বুলেন্স আহি আছে আৰু ভাগ্য যদি সব ঠিকে থাকে ফেব্ৰুৱাৰীৰ ভিতৰতে হয়তো সেই গাড়ী আহিব, মানে বিধানসভাৰ সময়ত আহি পাব। ইয়াত গোটেইটো ফেচিলিটি আছে ICUৰ। এজন মানে চিৰিয়াছ পেচেণ্টক যদি হস্পিটেলৰ পৰা কোনোবা এটা হস্পিটেলত ট্ৰেন্সফাৰ কৰিব লাগে, য'ত গোটেই ICUৰ কাৰণে যিখিনি ফেচিলিটি থাকিব লাগে তেনেকুৱা এম্বুলেন্স লাগে, এইখন এম্বুলেন্স সেইটো হ'ব। নতুনত্ব আহিছে অসম বিধানসভাৰ চৌহদলৈ। অসম বিধানসভাই ক্ৰয় কৰিলে 5খনকৈ ইলেক্ট্ৰিক গল্ফ কাৰ্ড। বিধানসভাৰ অধিৱেশনৰ সময়ত পাৰ্কিং সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভাই গ্ৰহণ কৰিছে এই বিশেষ ব্যৱস্থা। অহা 14 মাৰ্চৰ পৰা ব্যৱহাৰ কৰা হ'ব এই অত্যাধুনিক গল্ফ কাৰ্ডসমূহ। কেমেৰা পাৰ্চন স্মিতাৰ সৈতে মই স্বস্তিকা কোঁৱৰ, ৰেড জোন।